Video code kong ai chao hồi con video hello viewers সকলকে স্বাগতম জানাইছো মোৰ ইউটিউব চেনেল লচকা ব্লগ লৈ আজি উপস্থিত আছো বৰ্তমান ফিলবাই মানে যেটো এনেকে মানুহবোৰ আহে জলপ্ৰপাত নিচিনা তাৰপিছত তাত আছো এতিয়া মানে নেক্সট আছে আৱাজটো অলপ পিছত দেখাই আছো মানে এতিয়া অলপ আগৰপৰা দেখাম বুলি ভাবিছোঁ কাৰণ এফালৰ পৰা এনেকুৱা আৱাজ কৰে মোৰ মাতটো শুনিয়ে নাপাব তো ভিডিঅ' বনাইছোঁ নে চিডিঅ' বনাইছোঁ একো গমেই নাপাব তো অলপ আগৰপৰা দেখাই আছোঁ দেই এতিয়া গৈ আছোঁ মই এনেকৈ যেতিয়ালৈ বাটত বৰষুণ এনেকুৱা তামাম কৈছোঁ নহয় মানে বৰষুণ চাই এনেকুৱা কুচুতীয়া এনেকৈ মানে কি ক'ম কুচুতীয়া মানে একদম আমি যিডোখৰত ৰখিছিলোঁ ন দোকানত সোমাইছিলোঁ তেতিয়া তাতে মানে বৰষুণ দিলে হা তাৰপিছত তাত নিদিলে তাৰপৰা নিদিয়াৰ পিছত আকৌ ওলাই আহিলোঁ ওলাই অহাৰ পিছত আকৌ সোমালোঁ তেতিয়া সোমালোঁ মানে কি আৰু সোমালোঁ মানে আকৌ ওলাই আহিছিলোঁ তাৰপিছত ওলাই আহিছোঁ মানে বাইকত বহিছোঁ আৰু অলপ গৈছোঁ মানে অলপ আৰু ধৰ 2 নম্বৰ গেটত যিমান এক্সেল আছে সিমানলৈকে গৈছোঁ তাৰপিছত এনেকুৱা বৰষুণ দিছে দবা এই গুড়াহাতে টোপালোঁ কি ক'বি এই গুড়াহাতে টোপালোঁ এতিয়া মই গৈ আছোঁ এইফালে এতিয়া কেমেৰাটো কেনেবাকৈ পানীত পৰিব বুলি ভয় এই চেণ্ডালো হেভি নহয় তো এইবিলাক এনেকুৱাবিলাকত গৈ আছোঁ ল'ৰা কেইটামান গা ধুই আছে এইকেইটা গা ধুই আছে গৰুকেইটা সুধি আছোন এটা এটাকে কথা পাতিম দেই তোৰ নাম কি আছিলে কপিল তোৰ নাম কি আছিলে এই তোৰ নামটো কি আছিলে মোৰ নামটো নেজানো নহয় বাকী ধৰ তাৰপিছত তোৰ নামটো কাৰ কথা কওঁ আহিলোঁ এইটোৰ লগত এইটো তাৰপিছত এতিয়া আমি ইয়াত কম্পিটিশ্যন খেলিম মানে কোচা কোনেকে বা বুকডাল মাৰিব পাৰে ফাৰ্ষ্ট সাঁতোৰ প্ৰতিযোগিতা কোনে ফাৰ্ষ্ট পাব তাক মই কি দিম এই কি বুলি কয় পাহৰি থাকিছোঁ কিন্তু তামোলে কথা খোৱা মানুহলে ক'লে বঁটাটো একদম আগতে দি দিম তো সাঁতোৰ প্ৰতিযোগিতা চাওক আজি বহুত এটা দুখৰ কথা ইয়াত আজি একজনী ছোৱালী নাই আজি আমাৰ কপালে বেয়া এমনি দেখাই দিছোঁ চাওক একজনী ছোৱালী নাই তাৰপিছত আগতে আহে মানে ছোৱালী আজি আমি আহিলোঁ যে আগতে মানে ইয়াৰ পৰা এনেকৈ লাইন বা তামোলৰ কথা খাই দিওঁ পাওঁগে বগা কথা ক'ব পাৰাগে সাঁতোৰ প্ৰতিযোগিতা বা এতিয়া থিয় হাত মানে সেইডোখৰলৈকে গৈ থাকিবতো তাৰপিছত থিয় হাতৰ হাত মানে মাৰিব মই যেতিয়া 1 2 3 বুলি ক'ম তেতিয়া মানে গোটেইখিনি আহিব তো চাই থাকক মই তহঁতক 1 2 3 ক'ম ক'ব চৰাই কণী ক'ম তেতিয়া আহিবি হ'ব 1 2 お前はもう死んでいる。কোৱা নাই তিনি কোৱা নাই 1 2 3 আজা কমান কৈ জলে এইটো হ'ল ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড এইটো হেৰি কি বোলে ফ'ৰ্থ এইটো হৈছে ফিফথ তোক ভূতে টানি থৈছে তলি খবৰ আছে নাই তাৰপিছত এতিয়া মানে এনেকুৱা হ'ব যিটো উল্টা পথালিকে এনেকৈ হৈ মিনি মাৰি আছে কি বুলি কয়
চিলনী সাঁতোৰ বুলি কয়। তো চিলনী সাঁতোৰ মাৰিব। এই দেখাই আছোঁ যে এইফালৰ পৰা পানীটো আহিছে, এইফালৰ পানীটো আহিছে, কিন্তু ইয়াত মানে পানীটো এইটো ভেটা দি দিয়া হ'লতো, ভেটা দিয়া মানে ইমানটো মানে ওপৰৰ পৰা আহিছেতো, সেইকাৰণে পানীটো অলপ বেছি হৈ আহে, বা সিফালে মানে পানীটো ওপৰৰ ফালৰ পৰা বেছি আহিব নোৱাৰে, সেইকাৰণে মানে এটা বিন্ধা কৰি দিছে তলৰ ফালে, মানে এইটো যিফালে এইটো পানী আছে তো পানী তাত হ'লে বিন্ধা এটা কৰি দিছে। তো বিধানটো মানে এনেকুৱাকৈ আহে পানীটো, ইয়াত এইটো দেখিছেনে, এইটো বিন্ধাটো মানে এই বিন্ধাটো এইফালে পানীটো ইয়াত বিন্ধা এটা চাব দেখাই দিছোঁ। চিলনী সাঁতোৰ হৈছে 1 2 3 মানে যা 3 যা সোনকালে যা যা চব যা তামোল খাব নাপাবি, তহঁতি তামোল খাব নাপাবি, অকল হুন্দা তামোল দিম খাবলৈ তহঁতক। 1 2 3 go। কাণৰ পানী সোমাই যাব, চাবি জোক সোমাই যাব। এই হ'ল কপিল ফাৰ্ষ্ট, এইটো ঋষি ছেকেণ্ড, এইটো থাৰ্ড, এইটো ফ'ৰ্থ। তো এইটো তামোল খোৱা হ'ব এতিয়া। চিচপেকাৰ আছে দেখা চাংটো, সেইটো নিগনি পেটটো সেইটো মানে এনেকুৱা এটা কৰিম, মানে এইফালৰ পৰা দেখাই দিছোঁ আপোনালোকক। ইয়াত আপোনালোকে আহিব পাৰে, ফিল'বাৰী লোকেশ্যনটো মই দি দিম, তলত ডিছক্ৰিপশ্যনৰ লিংকটো দিম। মানে একদম বহুত ভাল লাগে আহি, মানে ইয়াত হয়তো আপোনালোকে আহিলে এনেকৈ গম নাপাব, কিন্তু মানে যেতিয়া আহিব মানে ইয়াত যেতিয়া উপস্থিত থাকিহে আপোনালোকে সেই মজাখিনি অনুভৱ কৰিব। এতিয়া মই ভাবিছিলোঁ পানী চানী নাহে বা এনেই কিবা, কিন্তু যেতিয়া মই ইয়াত আহিলোঁ মাক পচন্দ কৰিছোঁ, এনেকুৱা মজা লাগিছে। মানে এইবোৰ চাওক, দেখিছে এইফালে এনেকৈ আহি আছে, এখন আচলতে এখন বিল হয়। তো বিলত মানে বিল নিচিনা কৰিব লাগিব এখন, কাৰণ সৌ এইফালে চাওক সৌটো বিল একেবাৰে একদম আগত আছে, একদম আগত মানে বিভিন্ন ধৰণৰ পথাৰ আছে তো। এতিয়া কাৰোবাৰ পথাৰ মানে পানী চানী বেছি হৈ যায় ন, তেতিয়া এইফালে পঠিয়াই দিয়ে, মানে পানী কাটি, তো সেই পানী কাটি এইফালে পঠিয়াই দিয়ে। আৰু বেছিকৈ পানী কাটি দিলেও এইটো কথা হ'ব যে ইফালে মানে পথাৰ খেতি কৰে বা ঘৰ দুৱাৰ আছে, সেই ঘৰ দুৱাৰখিনিতো বুৰিব। সেইকাৰণে মানে যিটো নিৰ্দিষ্ট এটা হেৰিয়ত লিমিটত পানীটো যাব লাগে, তো যিটো গতিত যাব লাগে সেইটো গতিত যায়। পৰ্যটক বুলি ক'ব লাগিব, পৰ্যটক। এইফালে পৰ্যটক আহি আছে, মানে হয়তো কেতিয়াবা নাহে, কেতিয়াবা আহে। মানে কথাটো এনেকুৱা হ'ল যে হয় আহে, কিন্তু মানে ইহঁতে কাৰণ এইফালেতো বেছিকৈ মানুহ অহা যোৱা নকৰে ন, মানে যিদিনা আহে সেইদিনাহে মানুহ বেছিকৈ হয়। মানে কাৰণ এইটো কথা যে মানে ভয় কৰে ন, ইমান এটা ডাঙৰ পানী, এনেকুৱা ডাঙৰ পানী এইফালে বৈ আছে। যেতিয়া সোঁত হয় তেতিয়া মানে বহুত সোঁত হয়, সোঁত মানে যোৱা বছৰ নে কেতিয়া মই ভিডিঅ' এটা কৰিছিলোঁ। এইফালে চাওক, এইটো মানে হেলুৱাই থৈছে, এইটো হেলুৱাই মানে সৰুটো চাওক, এইফালে সেইটো চিনটো দেখিছে, এইটো মানে ইয়াত পিছল খাই কোনোবা পিছলি গ'ল, সেইকাৰণে মানে এইটো চিনটো এনেকৈ দিছে মানে এইটো পিছল খুৱাই অহা চিন, মানে কাৰোবাৰ ভৰিৰ চিন হয়। তো এইফালে এইবোৰ বৰ হেলুৱাই আছে, হেলুৱাই একদম হেলুৱাই। এইফালে আহিব নোৱাৰে, মানে এইটো ছাইডটো মানে আগতে ঠিকেই আছিলে মানে এনেকুৱা হ'ল ইটো ছাইডটো ভাগিছিলে, সৌটো যিটো পানী হৈ আছে ন, সেই ল'ৰাকেইটা সেইকেইটা মানে পানীটো ভাগিছিলে মানে এইটো যিটো যে উঠি আছে ন এতিয়া, সেই উঠি আহিছে, সেইটো মানে অলপ ভাগিলে মানে কি হ'ল, পানীটো বেছি হৈ আহিলে। যোৱা বছৰটো বহুত বানপানী হৈছিলে, তো বানপানীৰ ফলত মানে এইটো এনেকুৱা এটা হ'ল, ভাগি গৈছিলে। তাৰপৰা সেইটো এতিয়া আকৌ নতুনকৈ ৰিপিট কৰিলে, কি কয় প্লাষ্টাৰটো। তাৰপিছত এইটো বা আগতে আছিলে, সেইকাৰণে এইটো মানে হেলুৱাই ধৰিছে এতিয়া। চাওক এই ষ্টেণ্ডডাল চাওক, মানে এডাল ষ্টেণ্ড হৈছিলে, মানে এনেকৈ মোবাইলটো বহাই ল'ব পৰা এনেকৈ ষ্টেণ্ড হৈছিলে, কিন্তু ষ্টেণ্ডডাল মই এতিয়া খালি মেলি এইবোৰ খুলি দিলোঁ। তাৰপিছত এইবোৰ খুলি দিয়াৰ কাৰণে মানে এইটো এতিয়া মানে ব্লগ কাৰণে পূৰা মজা হৈ গ'ল। ভিডিঅ' বনাবৰ কাৰণে এনেকৈ ধৰি লৈ পূৰা বনাই থাক, এনেকৈ বনাই থাকিব পাৰি, একদম মজা। এইটো ধৰিয়ে ইমান দেৰি বনাই আছিলোঁ। দাদা কেইজনমান আহিছে, ক'ৰ পৰা আহিছে সুধিম সিহঁতক। দাদা ক'ৰ পৰা আহিছে? ক'ৰ পৰা আহিছে? ডুমডুমা নগাঁও। আপুনি ক'ৰ আহিছে? বৰডুমচা হয়, একেই হয়, বৰডুমচা হয় আমিও। আপুনি ক'ৰ হয়? বৰডুমচা হয়। এই দাদা চেল্ফি মাৰিছে? ধৰি লওঁ দেই অলপ। মই এটা ওখ জেগা এটা দেখিছোঁ, তো ওখ জেগাটো মানে এনেকৈ উঠিম এতিয়া, সেইটো কাৰণে ওলাইছোঁ। মানে
জিৰণি চৰা বুলি ক'ব লাগিব, যিটো জিৰণি চৰা মানে জিৰণি চৰা মানে বনাই থৈ দিয়া আছিলে চৰকাৰে বনাইছে, কোনে বনাব ন তই উঠি দেখাম এতিয়া, তাৰপৰা এটা ভিডিঅ' লগাই মই দেখাই দিম চৰ্টটো হ'লে চাওক তহকখিনি তই ওখ জেগা বনাই বহুত ওখ মানে ওখ আৰু ধৰ তহকখিনি চাওক আছিলোঁ তাত আহিলোঁ ইয়াত। ওচৰতে এটা সৰু ভাইটি উঠি আছে, মানে মই উঠিবলৈ ভয় কৰিলোঁ তো মানে ইয়াক লৈ আনিলোঁ। ভাইটি কি নাম তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী শচীন মেছ। পঢ়ি আছে কোন ক্লাছ? 7ত। স্কুল নাম? গোপীনাথ বৰদলৈ। গোপীনাথ বৰদলৈ কোনডোখৰত আছে? ফিলবাৰী হয়নে? গুটিবাৰী। চুলিখিনি ৰঙা কৰি দিলি যে দেখা চুলিখিনি ৰঙা কৰি দিলি যে সেইখিনি কেলৈ ৰঙা কৰিলি? দাদাই কৰি দিলে। গালি নাপায় ঘৰত? হে নাপায় নহয়, কোন নকয় স্কুলত কিবা কৰিব নহয়। উঠি আছিলোঁ ইয়াত এইখন মই ভিডিঅ' লৈছিলোঁ। কেনেকৈ মাৰিবা হে? গোজ খাই দিবা মানে ডলফিনে যেনেকৈ গোজ খাই দিয়ে তেনেকৈ। অঁ মাৰি দেখুৱা দুখ নাপাবা দেই। কম নহয় দেই। দাদা কেইটামান লগালোঁ, ইহঁতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিম, সহায় কৰি দিম কৈছে, তো ধন্যবাদ থাকিল আপোনালোকলৈ। থেংক ইউ। ভিউৱাৰসকল, ভিডিঅ'টো আজিলৈ ইমানে। যদি আপোনালোকে ভিডিঅ'টো চাই অলপ হ'লেও ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব, যদিহে বেয়া পালে এটা ডিছলাইক কৰি দিব। যদি আপুনি নতুনকৈ আহি এটা ভিডিঅ' দৰ্শন কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোকে ভিডিঅ'টো দৰ্শন কৰি কেনেধৰণৰ এটা অনুভৱ কৰিলে আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। কিন্তু ডিছক্ৰিপশ্যনত কেইটামান চেনেলৰ লিংক দিয়া হৈছে আৰু সেই চেনেলকেইটা আপোনালোকে যদি সহায় কৰিব বিচাৰে তেনেহ'লে আপোনালোকে সহায় কৰি দিব পাৰে। কেইজনমান দাদাই প্ৰায় 7-8জনমান দাদাই মোক কৈছিল যে ভিডিঅ' কেতিয়া দিবা। সেইকেইজন দাদাক মোৰ ফালৰ পৰা মই ক্ষমাভিক্ষা কৰিছোঁ, কাৰণ আপোনালোকে প্ৰাইভেটলি মেছেজ কৰি মোক সুধিছে যে ভিডিঅ' কেতিয়া দিবা। মই মনৰ পৰা কৈছোঁ যে মই সেইদিনা তেতি বুঢ়ী আহিলোঁ, তো চৰ্দি হৈছিলে, এইকাৰণে মই ভিডিঅ' এডিট কৰিব পৰা নাছিলোঁ। গতিকেলৈ আপোনালোকে মোক ক্ষমাভিক্ষা কৰি দিব বুলি মই আশা ৰাখিছোঁ। তেনেহ'লে ভিউৱাৰ্ছ, আকৌ নতুন এটা ভিডিঅ' লগ পাম। আজিলৈ বাই বাই।